ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সপ্তমমান শ্ৰেণীৰ পাঠ 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ প্ৰশ্নোত্তৰসমূহ। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য হ'ল 1. বতৰ বুলিলে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ বিশেষ একটা অৱস্থাক বুজা যায়, অন্যহাতে জলবায়ু বুলিলে কোনো এখন ঠাইৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থাক বুজায়। 2. বতৰ সঘনে পৰিৱৰ্তন হোৱা দেখা যায়, অন্যহাতে জলবায়ু সঘনে পৰিৱৰ্তন নহয়। খ, বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়? উত্তৰ, বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বায়ুৱে এঠাইৰ পৰা আন এঠাইলৈ গতি কৰে। ইয়াকে বতাহ বুলি কোৱা হয়। বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। এনেদৰে প্ৰবাহিত হওঁতে বতাহে লগত কিছুমান বস্তু কঢ়িয়াই নিয়ে। প্ৰশ্ন ক, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? উত্তৰ, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হৈছে সূৰ্য। প্ৰশ্ন খ, আৰ্দ্ৰতা বুলিলে কি বুজা? উত্তৰ, বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান হৈছে জলীয় বাষ্প। এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলে। প্ৰশ্ন ছ, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰমিটাৰ। প্ৰশ্ন ছ, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? উত্তৰ, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হৈছে অক্ষাংশ, সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি। প্ৰশ্ন 2, বৰষুণৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ পৰাই বৰষুণ সৃষ্টি হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। পানীৰ কণিকাবোৰ ইটো সিটোৰ লগত লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। প্ৰশ্ন 3, বতৰ কাক বোলে? বতৰৰ উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, বতৰ হৈছে বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থা। ই পৰিৱৰ্তনশীল। বতৰৰ উপাদান কেইটা হৈছে বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, জলীয় বাষ্প, বতাহ। এইসমূহৰ বিষয়ে তলত চমুকৈ বৰ্ণনা কৰা হ'ল। 1. বায়ুৰ উষ্ণতা। বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাণকে উষ্ণতা বুলি কোৱা হয়। এই উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। সূৰ্যৰ ৰশ্মিৰ তাপত ভূপৃষ্ঠ উত্তপ্ত হয়। ভূপৃষ্ঠৰ উত্তাপ বঢ়াৰ লগে লগে বায়ুৰ উষ্ণতাও বাঢ়ে। 2. বায়ুৰ চাপ। মহাকৰ্ষণ শক্তিৰ ফলত পৃথিৱীয়ে ভূপৃষ্ঠৰ আৰু ইয়াৰ ওপৰত থকা যিকোনো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। মহাকৰ্ষণ শক্তিৰ ফলত বায়ুমণ্ডলত এক ভূপৃষ্ঠমুখী চাপৰ সৃষ্টি হয়। এই চাপকে বায়ুৰ চাপ বুলি কোৱা হয়। এই চাপ বেৰমিটাৰ যন্ত্ৰৰ সহায়ত জোখা হয়। 3. জলীয় বাষ্প। জলীয় বাষ্প হৈছে বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলে। আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয়। জলীয় বাষ্পই ডাৱৰ, বৰষুণ, কুঁৱলী আদিৰ সৃষ্টি কৰে। 4. বতাহ। গতিশীল বায়ুকে বতাহ বোলে। বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। অনুশীলনী 2, 1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতক কি জলবায়ুৰ দেশ বোলা হয়? উত্তৰ, ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। প্ৰশ্ন খ, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰ, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বৰষুণ হয় কিয়নো উত্তৰ-পূব মৌচুমী বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি যাওঁতে ই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে, ফলত বৰষুণ হয়। প্ৰশ্ন গ, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? উত্তৰ, হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। প্ৰশ্ন ঘ, ঋতু বিভাজনৰ ভিত্তি কি? উত্তৰ, স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। ঙ, দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? উত্তৰ, আৰৱ সাগৰ আৰু বংগোপসাগৰ। প্ৰশ্ন 2, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটি টোকা লিখা। উত্তৰ, ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ, উত্তৰ-পূব মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতৰ জলবায়ুত স্পষ্ট। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ভাৰতত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়। আমাৰ দেশৰ কৃষি, জলসম্পদ আৰু অৰ্থনীতি এই আটাইবোৰতে বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।
প্ৰশ্ন ৩ ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। উত্তৰ ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয়। সেয়ে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। এই বতাহক দুটা ভাগত ভাগ কৰিছে। ক দক্ষিণ-পশ্চিম মৌচুমী বতাহ। ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ-পশ্চিম দিশৰ পৰা গ্ৰীষ্মকালত অহা জলীয় বাষ্পহীন বতাহকে দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। এই বতাহ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে ভাৰতলৈ আহে। খ উত্তৰ-পূব মৌচুমী বতাহ। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে প্ৰবাহিত হোৱা বতাহকে উত্তৰ-পূব মৌচুমী বতাহ বোলে। এই বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে। প্ৰশ্ন ৪ ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত বছৰটোৰ ভিতৰত ঋতু আৰু অঞ্চল অনুসৰি বৃষ্টিপাতৰ পাৰ্থক্য ঘটে। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল ১১৮ চেণ্টিমিটাৰ। বৃষ্টিপাতৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি অঞ্চলসমূহক ৫টা ভাগত ভাগ কৰিছে। অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল। এই অঞ্চলত বাৰ্ষিক গড়ে ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল পশ্চিম ঘাটৰ উপকূল অংশ এই অঞ্চলৰ অন্তৰ্গত। ২ বেছি বৰষুণ হোৱা অঞ্চল। গড়ে ২০০ ৰ পৰা ৩০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বিহাৰ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ অন্তৰ্গত। ৩ মধ্যমীয়া বৰষুণ হোৱা অঞ্চল। গড়ে ১০০ ৰ পৰা ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। পশ্চিম বংগ, বিহাৰ, উৰিষ্যাৰ কিছু অংশ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম ঘাটৰ অনুবাদ অংশ এই অঞ্চলৰ অন্তৰ্গত। ৪ পাতলীয়া বৰষুণ হোৱা অঞ্চল। গড়ে ৫০ ৰ পৰা ১০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা ইত্যাদি এই অঞ্চলৰ অন্তৰ্গত। ৫ মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল। বছৰি ৫০ চেণ্টিমিটাৰৰ তলত বৰষুণ হয়। ৰাজস্থান, গুজৰাট এই অঞ্চলৰ অন্তৰ্গত। ছাত্ৰ-ছাত্ৰীসকল পাঠ ২ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।